গাইজ আজি হণ্ডা ডিলাৰত আহিলোঁ স্কুটি এটা যোৱাকালি কৰিছিলে মানে তো আজি ল'ব আহিলোঁ এয়া মাল ৰেডি কালাৰটো কেনে লাগিছে ক'ব দেই কমেণ্ট কৰি কিনে এইটো মানে একেবাৰে ল' মডেল হয় এইটো ষ্টেণ্ডাৰ্ড মডেল আৰু যিটো দামী মডেল এইটো মানে কি ডিজিটেল আছে মই দেখাই আছোঁ ঠিক এনেকুৱা টাইপত ডিজিটেল আছে চব আহিব ডিজিটেল এইটো মডেলটো মানে কি 15,000 টকা বেছি মানে মিটাৰটোৰ কাৰণে সেইটো কাৰণে এইটো লোৱা নহ'ল আৰু এবাৰ সস্তাতে লৈ লৈছোঁ মানে চলাই ফুৰিব লাগে ओके ना হৈ গ'ল এতিয়া ফাইনেল এতিয়া লৈ যাব লাগিব এতিয়া গাড়ীখন বগা কালাৰ চব চাই দিম বগা কালাৰ কিন্তু বহুত ধুনীয়া আৰু কিন্তু অলপ লেতেৰা হ'লে দেখা পায় বেছিকৈ এইটো পূৰা ফুল ডিজিটেল টাইম চাইপ চব আছে তেল মেপো আছে নেকি ইয়াত মেপ চিষ্টেমো আছে এইটো অফ বাকী চব একে খালি পকেটটো অলপ সৰু কৰি দিছে আৰু চাৰ্জিং চি টাইপ দি দিছে চি টাইপ চাৰ্জাৰ দি দিছে এইটোত লক আছে পকেটটো সৰু কৰি দিছে এতিয়া সেইটোৱে আৰু গাড়ী ডেলিভাৰী দিব আৰু 2 মিনিটমানৰ পাছত পোচ হৈ গ'ল এতিয়া তো ডিকিটো চেক কৰি চাওঁ কিমান ডাঙৰ আছে ইয়াৰ এইটো আগৰ মানে এইটো মেডিকেট বক্সটো আগৰ মানে হয় আৰু তাতকৈ বেছি ডাঙৰ দিয়া নাই গাইজ অলপ দেৰি হৈ গ'ল তো সেইটো মানে পটাপট হোৱাৰ কাৰণে আহি দিলোঁ আৰু ভিডিঅ' নবনালোঁ আৰু লৈ আনিলোঁ গাড়ীখন চাওক এতিয়া আছোঁ মই ৰাস্তাত তাৰপিছতে 14 কিলোমিটাৰ চলিলে আৰু অলপ দেৰি হ'লে মানে ট্ৰেফিক হৈ যায় সেইটো কাৰণে সোনকালে আহি দিলোঁ মানে ভিডিঅ' নবনালোঁ আৰু মাল এইকেইটা দিছে হেলমেট এটা পানী বটল এটা দিছে আৰু কাজ কাগজ এটা দিলে ল'লোঁ আহিলোঁ আৰু ফটাফট কালাৰটো কেনেকুৱা লাগিছে ক'ব দে আপোনালোকে কালাৰটো কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'ব ব্লু কালাৰ হয়